তামোল খাই উঠ ৰঙা কৰি আছে একদম। ভাই এই কুকুৰটো চাওক কেনেকে গৈ আছে পানীত। আজি এইকেইটা মাছ পালো, কাৰৈ মাছ আছে, গৰৈ মাছ আছে। হেল্ল' দোস্ত, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মানে গৈ আছো আমি বিলত মাছ ধৰিবলৈ। ইয়াত দেখিছে জাল লৈছো, তাৰপিছত আৰু এইফালে আছে, এইফালেও আছে কিবা কিবি। তাৰপিছত মোৰ লগত যাব হেল্প কৰিব এওঁ, তাৰপিছত মোৰ লগত হেল্প কৰিব এখেতে। এ চাই লওক তামোল খাই উঠ ৰঙা কৰি আছে একদম। আৰু এইটো খালৈ। আহক মোৰ লগত গৈ থাকো বিলত মাছ ধৰিবলৈ, দেখাই থাকিম ভিডিঅ'টো একদম শেষলৈ চাই থাকিব দেই। এতিয়া মানে আমি এই সাঁকোখন পাৰ হ'ব লাগিব। চাওক কেনেকুৱা জৰাজীৰ্ণ হৈ আছে, পৰিলে শেষ এখন বিল। বিলত এতিয়া আমি যাম, পাৰ হ'ম দেই। মোৰ লগত এই কুকুৰটো আহিছে, চাওক এইটো কুকুৰটো তলৰ ফালে। এইয়া আমি গৈ আছো এতিয়া সাঁকোখন পাৰ হৈ। হেৰি এই কুকুৰটো চাওক কেনেকে গৈ আছে পানীত সাঁতুৰি সাঁতুৰি। আমাৰ লগত আহিছিলে মানে সি এতিয়া এডাল দি যাব নোৱাৰে যে, সি এতিয়া পানীত সাঁতুৰি সাঁতুৰি গৈ আছে। আৰু এইটো জুম কৰি দিছো ৰ'ব, এইটো আমি এতিয়া বিল পাই গলো। এইখনে আমাৰ বিল আৰু দেই, চাই লওক ডাঙৰ হয় বহুতটো, বহুত দূৰলৈকে আছে। আমি এতিয়া ইয়াতে পিট মাৰিম। এই পিটবিলাক দেখিছেনে? পিটৰ তলত মানে মাছটো সোমাই থাকেতো, তো এয়া মানে আমি ইয়াতে মাছ মাৰিম আৰু জালখনে মেৰিয়াই লৈ মাৰিম। এইটো হ'ল পিটফুল। আমাৰ একদম আহি গ'ল, জাল টানি আনিলো। বহুত ভাগৰ লাগিছে, পিটত চেপত একদম সোমোৱাই পেলাই জাল টানি আনিলো। এতিয়া মাছ আহিছে নে? এইটো শিঙি মাছ এটা আহিছে। কাকৰ আহিছে, শিঙি মাছ চব আহিছে। আৰু কি কি মাছ আহিছে এতিয়া চামহে দেই। এইটো কাকৰ। দে 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 মাছ চা। শিঙি মাছ আছে নি ঠিক নাই দেই, ভয় লাগে। এইটো কিবা এটা মাছ আছে দেই ইয়াত। এইটো এইটো বটিকোৱা মাছ এটা পালো। আৰু ঢেৰ মাছ ওলাই থাকিব, দেখাই থাকিম, চাই থাকক। ইয়াতে আমি এতিয়া বাচি আছো। আৰু বটি কৰা মাছ বুলি কওঁ আমি এইকেইটাক, আপোনালোকে কি বুলি কয় নাজানো। আৰু এইটো শিঙি মাছ ওলাল, চাওক এইটো শিঙি মাছ ওলাইছে। তই পিন্ধিবি নেকি? বহুত ডাঙৰ কুচিয়া এটা পাই গলো আমি। এইটো চাওক বহুত ডাঙৰ কুচিয়া এটা। গছকি আছো বহুত ডাঙৰ। এইফালে উলিয়া। এইটো চাওক বহুত ডাঙৰ কুচিয়া হয় এইটো, বাপৰে। ভাই এইটো কিমান দীঘল চাওক এইটো কুচিয়াটো। এইটো এতিয়া সোমোৱাই দিওঁ বঢ়িয়াকে। কেনেকে ঘাঁহ খাইছে চাওক ছাগলীজনী উঠি উঠি, পোৱালি একদম। ঘৰলৈ গৈ আছো মানে এতিয়া, আৰু কিমান মাছ পালো দেখাই আছো। আজি এইকেইটা মাছ পালো। এইটো বেং পোৱালি এটাও পাইছো, কাৰৈ মাছ আছে, গৰৈ মাছ আছে, শল মাছ আছে। এইটো বেং পোৱালি। ইয়াত আছে শামুক আৰু কেঁকুৰা। এই কবা এইকেইটা শামুক তলত। আৰু ইয়াত মানে বিভিন্ন প্ৰজাতিৰ মাছ পালো। আৰু কি আছিলে, তৰা মাছ, শিঙি মাছ চব আছে, বটিকোৱা। তাৰপিছত আৰু ইয়াত আছে এইকেইটা কি বেচা মাছ, বেচা পুঠি। ইয়াত বহুত প্ৰজাতিৰ মাছ আছে, হিচাপ কৰিবলৈ নোৱাৰিব। চব বিলৰ মাছ এয়া। আজি আমি এইকেইটাকে পালো। আৰু লোকেল মাছ এইফালে আছে, এইফালে আছে শাক, তাৰপিছত এইটো ঔটেঙা, তাৰপিছত এয়া জলকীয়া, নহৰু। তাৰপিছত আজি মানে আমি বিন্দাছকে বনাই পেলাই খাম। আৰু লগতে আমাৰ আছে এয়া মগুমাহ, তাৰপিছত এইটো পিঁয়াজ। এয়া চব দি পেলাই আমি বনাম। আৰু আপোনালোকে এদিন খাই চাব, বহুত ভাল লাগে, টেষ্টি হয়। কিমান মৰম লাগে চাওক, কি কিউট হয়। তই মোৰ লগত যাবি নেকি আমাৰ ঘৰত?
ৰ দেই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।